প্লাজমা দান মহান দান। বৰ্তমান সময়ত কৰোনা পজিটিভ ৰোগী এজনৰ বাবে জীৱন হৈ পৰিছে এই প্লাজমা থেৰাপি। আপোনালোকে নিশ্চয় জানে বা এইকেইদিন পেপাৰে পত্ৰে পঢ়িছে এই প্লাজমা দানৰ কথা। কৰোনা ভাইৰাছৰ কোনো ঔষধ আৱিষ্কাৰ নোহোৱাৰ বাবে এই প্লাজমা থেৰাপি হৈছে বৰ্তমান সময়ত মানৱ জীৱনৰ এক আশাৰ সঞ্চাৰ। আজি এই বিষয়ৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। প্লাজমা থেৰাপি আচলতে কি, ই কেতিয়া আৱিষ্কাৰ হৈছিল আৰু ই মানৱ শৰীৰত কি ধৰণে কাম কৰে। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। চ' লেট এক্সপ্ল'ৰ। এই কনভেলেচেণ্ট প্লাজমা থেৰাপিৰ আৱিষ্কাৰৰ কাৰণেই 1901 চনত চিকিৎসা বিজ্ঞানৰ প্ৰথম নোবেল বঁটাটি প্ৰদান কৰিছিল। জাৰ্মান শৰীৰতত্ত্ববিদ এমিল এডলফ বন বেৰিং আৰু জাপানীজ শৰীৰতত্ত্ববিদ কিটাছাটো চিকামোটোই 1890 খ্ৰীষ্টাব্দত চিকিৎসা বিজ্ঞানৰ এই মহান আৱিষ্কাৰটি প্ৰকাশ কৰে। তেওঁলোকে গৱেষণাত দেখিবলৈ পায় ডিপথেৰিয়া অৰ্থাৎ ধনুষ্টংকাৰ হোৱা ৰোগীৰ তেজত এক ধৰণৰ অদ্ভুত বস্তুৰ সৃষ্টি হৈছে, যাৰ ফলত ৰোগীজন দ্ৰুত আৰোগ্য লাভ কৰিছে। সেই সময়ত এই অদৃশ্য বস্তুটোৰ বিষয়ে চিকিৎসা বিজ্ঞানৰ জ্ঞান একেবাৰে শূন্য আছিল। শৰীৰতত্ত্ববিদ বেৰিঙে এই অদৃশ্য বস্তুটোৰ নাম দিছিল এণ্টিটক্সিন। প্ৰাণীদেহৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ অংশ যে এণ্টিবডি, বহু বছৰ পিছতহে মানুহে ইয়াৰ বিষয়ে জ্ঞাত হ'ল। বেৰিঙে তেওঁৰ গৱেষণাত আৰু দেখিবলৈ পায় যে ধনুষ্টংকৰ পৰা সুস্থ হৈ উঠা প্ৰাণীৰ এণ্টিটক্সিন সম্বলিত তেজ যদি অন্য কোনো আক্ৰান্ত প্ৰাণীক দিয়া হয়, তেতিয়াহ'লে আক্ৰান্ত হোৱা প্ৰাণীটো দ্ৰুত সুস্থ হৈ উঠিছে। আৱিষ্কাৰটি খুব সোনকালে গোটেই পৃথিৱীয়ে গম পায়। এই এণ্টিবডি যি সুস্থ হৈ উঠা মানুহৰ দেহৰ পৰা একে ৰোগৰ আন কোনো ৰোগীৰ দেহত প্ৰৱেশ কৰোৱাৰ যি ধাৰণা, সেয়াই হ'ল আজিৰ বিষয়ৰ আলোচিত বিষয় প্লাজমা থেৰাপি। এণ্টিবায়'টিক ব্যৱহাৰৰ আগত এই প্লাজমা থেৰাপিয়ে আছিল চিকিৎসা বিজ্ঞানৰ আস্থাৰ মূৰ্ত প্ৰতীক। ইয়াৰ উপৰিও স্পেনিছ ফ্লুটো ইয়াৰ ব্যৱহাৰৰ প্ৰমাণ পোৱা যায়। এণ্টিবায়'টিক বজাৰত ওলোৱাৰ পিছত এই প্লাজমা থেৰাপিৰ ব্যৱহাৰ বহু গুণে কমি যায় যদিও পৰৱৰ্তী যিমান অজানা ভাইৰাছ যেনে পলিঅ', মাৰবাৰ্গ, ইবোলা ভাইৰাছৰ ফলত সৃষ্টি হোৱা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ প্ৰতিবাৰে চিকিৎসা বিজ্ঞানে মূৰ দোৱাবলগীয়া হৈছে এই প্লাজমা থেৰাপিৰ ওচৰত। এই নোবেল কৰোনা ভাইৰাছৰ ক্ষেত্ৰতো একে দফা চলিছে। প্লাজমা দান হৈ পৰিছে মহান দান, ৰাইট? কোনোৱে যদি স্বেচ্ছাই এই প্লাজমা দানৰ বাবে আগ্ৰহী নহয়, তেনেহ'লে গৱেষণা বা চিকিৎসাৰ স্বাৰ্থত ফাৰ্মাচিউটিকেল কোম্পানীবিলাকৰ লেবত এই প্লাজমা দান কৰা মুঠেও সম্ভৱ নহয়। অৰ্থাৎ প্লাজমাৰ কোনো বিকল্প নাই। প্লাজমা থেৰাপি এজন মুমূৰ্ষ কৰোনা আক্ৰান্ত ব্যক্তি সুস্থ হৈ উঠাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি কৰে। অধিকাংশ মানুহ যিহেতু প্ৰাথমিক লক্ষণজনিত চিকিৎসাতে সুস্থ হৈ উঠিছে, সেয়ে প্লাজমা থেৰাপি কেৱল মাত্ৰ মুমূৰ্ষ ৰোগীৰ ক্ষেত্ৰতহে বিবেচিত হৈ উঠিছে। মুমূৰ্ষ ৰোগীৰ প্ৰয়োজনৰ কাৰণে সদ্য সুস্থ হৈ উঠা ক'ভিড-19ত জয়লাভ কৰা ব্যক্তিৰ প্ৰতি চৰকাৰৰ ফালৰ পৰা পৰ্যাপ্ত নিৰ্দেশনাৰে প্লাজমা দানৰ আহ্বান জনোৱা হৈছে। ৰক্তদানতকৈও অধিক নিৰাপদ এই প্লাজমা দান। আপুনি প্ৰতি 4 মাহৰ মূৰত এবাৰহে ৰক্তদান কৰিব পাৰিব, সেয়াও মাত্ৰ 450 মিলিলিটাৰ। কিন্তু এসপ্তাহৰ মূৰে মূৰে আপুনি 400 পৰা 600 মিলিলিটাৰ প্লাজমা দান কৰিব পাৰে। তেজৰ দুটা অংশ আছে, এটা তেজৰ বিভিন্ন কোষ আৰু আনটো তেজৰ তৰল অংশ। এই তৰল অংশটিৰ নামেই হ'ল ৰক্তৰস বা প্লাজমা, যাৰ 90% পানী। এজন মানুহে 400 পৰা 600 মিলিলিটাৰ প্লাজমা দান কৰিলে 200 মিলিলিটাৰকৈ 3জন ৰোগীক এই থেৰাপি দিয়া সম্ভৱ। এজন প্লাজমা দাতাৰ দেহৰ পৰা এফৰেচিছ মেচিনৰ সাহায্যত প্ৰয়োজনীয় পৰিমাণ প্লাজমা সংগ্ৰহ কৰা হয়। এই মেচিনৰ সাহায্যত তেজৰ তৰল অংশ ছেপাৰেট কৰি বাকী ৰক্তকণিকা যেনে লোহিত ৰক্তকণিকা, শ্বেত ৰক্তকণিকা আৰু অনুচক্ৰিকা দাতাৰ দেহত পুনৰ ফিৰাই দিয়ে। যদি কোনো প্ৰতিষ্ঠানত এই মেচিন নাই, তেনেহ'লে 1 পেকেট তেজ দান কৰক। এই দান কৰা তেজ চেণ্ট্ৰিফিউজ মেচিনৰ সহায়ত প্লাজমা তেজৰ পৰা ছেপাৰেট হয়। এফৰেচিছ মেচিনৰ সহায়ত প্লাজমা দান কৰিলে সময়ৰ প্ৰয়োজন হয় 30 পৰা 45 মিনিট। ইয়াৰ পৰা কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়া নাই। প্লাজমা দান কৰিলে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত এটা বৃহৎ প্ৰফিটো আছে। এজন প্লাজমা দাতা হিচাপে আপোনাৰ তেজৰ বিভিন্ন পৰীক্ষা ফ্ৰীতে হৈ যাব, যেনে তেজৰ গ্ৰুপিং, হেপাটাইটিছ বি, এইডছ, মেলেৰিয়া, চিফিলিছৰ নিচিনা ডাঙৰ ডাঙৰ পৰীক্ষাবিলাক ফ্ৰীতে হৈ যাব। এই পৰীক্ষাবিলাক যদি আপুনি ভাল হস্পিটেল বা ডায়েগনষ্টিক চেণ্টাৰত কৰে, তেনেহ'লে কিমান টকাৰ প্ৰয়োজন হ'ব আপুনি নিশ্চয় জানে। এই ক্ষেত্ৰত আপোনাৰ কিছু উপকাৰ হ'ল আৰু মানৱ জাতিৰ কাৰণে এক বৃহৎ অৱদান আপুনি আগবঢ়ালে। সেইকাৰণে আপুনি যদি এজন সদ্য সুস্থ হোৱা কৰোনা ৰোগী প্লাজমা দানৰ কাৰণে স্বেচ্ছাই আগবাঢ়ি আহক আৰু অন্যকো এই প্লাজমা দানৰ কাৰণে উৎসাহিত কৰক। কাৰণ অদৃশ্য এই শত্ৰুৰ বিৰুদ্ধে যদি আমি এতিয়াই দলবদ্ধ হৈ যুদ্ধ নকৰোঁ,
তেতিয়াহ'লে আৰু কেতিয়াও সম্ভৱ নহ'ব এই শত্ৰুৰ লগত মোকাবিলা কৰিব। ভিডিঅ'টো সকলোৱে যাতে শ্বেয়াৰ কৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰে। ধন্যবাদ।